হেল্ল' নমস্কাৰ, মই কৰিশ্মা আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ হাঁহৰ মাংসৰ জুতি। আৰু মই কেনেকৈ বনাওঁ হাঁহৰ মাংস, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গোটা জিৰা মই ইয়াত পিচি ল'লোঁ। ইয়াত মই লৈছোঁ আদা, নহৰু আৰু দুটামান পিঁয়াজ, বেছি নহয়, দুটামান পিঁয়াজ মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। এতিয়া আহকচোন মাংসখিনি সানিবলৈ আৰম্ভ কৰোঁ। মাংসখিনি সানিবলৈ প্ৰথম মই মাংসখিনি ধুনীয়াকৈ লৈ লৈছোঁ আৰু ইয়াত মই পিচি থোৱাখিনি দি দিম। পিচি থোৱা গোটা ধনিয়া আৰু গোটা জিৰাখিনি দি দিছোঁ। লগতে মই অলপ পৰিমাণৰ পেষ্ট কৰি থোৱা আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টটো বাকী দি দিম। বাকীখিনি আমি তেলত ব্যৱহাৰ কৰিম। লগতে অলপ হালধি দি দিম। হালধি অলপ দি দিছোঁ। অকণমান জ্বলা হ'বৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিছোঁ। বেছি নহয়, অলপ দিছোঁ আৰু 2 চামুচৰ জোখেৰে দিলেই হ'ব। আৰু লগতে মই নিমখ দি দিছোঁ। নিমখ আপোনালোকৰ সম পৰিমাণে দি দিব, জোখ লগাই। ময়ো তেনেকৈ দি দিছোঁ। আৰু লগতে এয়া হৈছে আপোনাৰ পিচি থোৱা জালুক। এয়া জালুক মই দি দিছোঁ। অকণমান জ্বলা হ'লে ভাল লাগে হাঁহৰ মাংসটো। তাৰপাছত মই গোটেইখিনি মিশ্ৰণ এতিয়া সানিম ধুনীয়াকৈ। হাঁহৰ মাংসত পেকেটৰ মছলা ব্যৱহাৰ কৰাতকৈ যদি কিনি আনি পেলাই ঘৰতে ধুনীয়াকৈ মিক্সিত মাৰি লয়, তেতিয়া সোৱাদটো বহুত বেছি ধুনীয়া হয়। আৰু এতিয়া মই অকণমান তেল দি দিছোঁ। কেঁচা তেল দিলে বহুত ধুনীয়া হ'ব সোৱাদটো। মই অকণমান কেঁচা তেল দি পেলাই আকৌ সানি দিছোঁ। কেৰাহীখন অলমষ্ট গৰম হৈ গৈছে। মই অলপ এয়া পাঁচফোৰণ দি দিছোঁ আৰু লগতে 2টা তেজপাত দি দিছোঁ। মই ইয়াত 2টা পিঁয়াজ, 2টা নহয়, অলমষ্ট 3টা পিঁয়াজ কাটি লৈছিলোঁ। এতিয়া এইখিনি দি দিম কেৰাহীখনত। এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পেষ্টখিনি মই দি দিছোঁ, যোনখিনি মই থৈ দিছিলোঁ অলপ। আৰু এতিয়া অলপ ৰঙচুৱা হোৱালৈকে লৰাব লাগিব। ৰঙচুৱা হৈ গৈছে। এতিয়া মই সানি থোৱা মাংসখিনি ইয়াত দি দিম। দি দিয়াৰ পাছত খুব ধুনীয়াকৈ লৰাব লাগিব, যিহেতু হাঁহৰ মাংস হ'বলৈ অকণমান সময় লাগে। এতিয়া আমি যেতিয়ালৈকে মাংসটোৰ পৰা ধুনীয়াকৈ তেল ওলাই নাযায়, তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি থাকিম মাংসখিনি। এইখিনিৰ পৰা খুব ধুনীয়াকৈ তেল ওলাই গৈছে, কিন্তু এতিয়াও হোৱা নাই। এনেকেই ভাজি থাকিব লাগিব অলপ সময়। মাংসটো যিমান হাঁহৰ মাংস যিমান ভাজিব সিমান ধুনীয়া হ'ব। এতিয়া এনেকেই ভাজি থাকিব লাগিব অকণমান সময়। কাটি থোৱা আলু আৰু কোমোৰা, জহা কোমোৰা আনি দিছিলে মোৰ মানুহজনে, তো কোমোৰাটো মই দি দিম ভাজি থোৱা মাংসখিনি। আকৌ এবাৰ লৰাব লাগিব ধুনীয়াকৈ মিলি যোৱাকৈ। খুব ধুনীয়াকৈ এতিয়া লৰাই দি আছোঁ মাজে মাজে। ভাজি থকা 10 মিনিট হৈ গ'ল আৰু এতিয়া মই ভাঙি পেলাই চাম। কোমোৰাটো অলমষ্ট সিজিছেই, আলুটো সিজিছে। আলুটো নতুন আলু হয় যিহেতু বেছি সময়ৰ প্ৰয়োজন নাই, আলুটো ধুনীয়াকৈ সিজিছে। এতিয়া মই অলপ ইয়াত পানী দি দিম। পানী দি পেলাই ধুনীয়াকৈ উতল আহিবলৈ দিম। পানী অলপ দি দিছোঁ, উতল আহিব লাগিব যিহেতু। আৰু বেছি পানী দিব নালাগে, কাৰণ হাঁহৰ মাংসত বেছি পানী হ'লে খাবলৈ ভাল নালাগে। অকণমান থুপথুপীয়াকৈ হৈ থাকিলে খাবলৈ ভাল লাগে। হাঁহৰ মাংসটো হ'বলৈ যিহেতু অকণমান সময় লাগে, কিন্তু প্ৰেছাৰত বনোৱাতকৈ কেৰাহীত বনালে বহুত বেছি ধুনীয়া সোৱাদ হয়। মই অকণমান ধনিয়া কাটি থৈছিলোঁ, এতিয়া ধনিয়া অকণমান দি দিছোঁ। পুনৰবাৰ ধুনীয়াকৈ লৰাই পেলাই
ঢাকি থৈ দিম এতিয়া মই কি ধুনীয়া লাগিছে মাংসখিনি দেখাত আপোনালোকেও এনেকৈ ঘৰতে বনাই পেলাই খাই মোক জনাবলৈ নাপাহৰিব কমেণ্টৰ জৰিয়তে আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৰিশ্মা গুড লাইফ থেংক ইউ